বহুত এক্সাইটেড আছো বৰ্তমান পাই গ'লো মিনি তাজমহল সো এইটোৱে হৈছে মিনি তাজমহল আল্লাহ হজৰত মুৰ্তাজা আলী শ্বাহ ছফৱী বহুত দীঘল নাম য'ত মানে তেওঁক মানে কবৰ দিছিল 96ত কবৰ দিছিল তো আমি মানে মিনিট গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল বিকেডি ব্লগ অসম আজি আমি চাব আহিছোঁ মিনি তাজমহল আজি বহুত দিনৰ মূৰত মানে এটা জেগাত ফুৰিবলৈ আহিলোঁ তো নেক্সট মানে ব্লগবিলাক দেখা পালে আপোনালোকে মাঘ বিহুৰ ওপৰত বনাইছোঁ আৰু আজি এটা বেলেগ বস্তু চাব আহিছোঁ আমি চাব আহিলোঁ মিনি তাজমহল এইটো আগ্ৰাতটো বেলেগ কিন্তু আমাৰ ইয়াতে হ'ল এতিয়া হাতীগাঁৱত এটা মানে মিনি তাজমহল আছে চেম মানে তাজমহলৰ দৰে কিন্তু মাৰ্বল পাথৰৰ নহয় আৰু চাগে চিমেণ্টৰ হয় চাগে এইটো মানে যোনটো মিনি তাজমহলৰ নাই এইটো আল্লাহ হজৰত মুৰ্তাজা আলী চাব অসমীয়াতে লিখা আছে তো এইটো আমি এতিয়া ভিতৰত সোমাই যাম দেখাম কি আছে মিনি তাজমহলটো অৰিজিনেল তাজমহলটোৰ হয় নে নহয় চাম ভিতৰত সোমাই ব্লগ কৰি আছে এইটো মানে মিনি তাজমহলৰ এখন গেট হয় তো মানে এইটো বোলে চানডেও খোলে কিন্তু আজি আমি তথাপিও আমি পিছপিনৰ এখন গেট আছে এইপিনে মানে আমি সোমাই যাম কিন্তু এনে মানে পাৰ্মিশ্যন নাই অকল চানডে খোলে মিনি তাজমহলৰ একদম গেটখনৰ ভিতৰত মানে সোমাই যাম তো অনলি মানে চানডে খোলা থাকে কিন্তু আমি পিছপিনৰ গেটেদি মনে সোমাম তো বলক ভিডিঅ'টো মনে নোহোৱাম আমি একচুৱেলি আমি সুধি লৈছো মানে আমি একচুৱেলি পাৰ্মিশ্যন লৈ মানে সোমাই আছো ন মানে ইয়াতে কি ক'ব লাগিলে স্থানীয় বাসিন্দাই মানে সুধি লৈছো আমি ইয়াতে খোলা আছে নে বন্ধ মানে যাব পাৰি এতিয়া এনে বন্ধ আছে চকৰৰ পৰা কিন্তু বাট ইয়াতে মানে বেছি গেদাৰিং কৰিব মানা কৰিছে সেইবাবে অকণমান দুজন মানেই আছো বেছি নহয় কৰোণা আমি পুৰা গম পাই কৰোণাৰ কাৰণে চব এইবিলাক হৈ গৈছে এইটো এজ পাৰ গভৰ্ণমেণ্ট অৰ্ডাৰ কিবা লিখা আছে গাই বাবলা তো আমি ভিতৰত হৈছে আপোনালোকৰ পানীলাও গেটেদি আমি সোমাই আহিলোঁ এই চাওক বেক চাইডৰ পৰা এইটো মিনি তাজমহল পৰা আপোনালোকে কি ক'ম আৰু ছেম টু ছেম তাজমহলৰ দৰে দেখা পাব তাৰমানে গোটেই অপেনলি খুলি দিয়া নাই কিছু মানুহ কমাই কেনে ছ'চিয়েল ডিষ্টেঞ্চিংটো মেইনটেইন কৰি সেনেকৈ মেইনটেইন কৰিছোঁ নাই ঠিকে আছে মই ভাবিছিলোঁ বন্ধ চন্ধ হ'ব নেকি বন্ধটো আছিলে তাৰপিছত যেতিয়া চাৰিওফালে মানে হেৰি কৰিলে তেতিয়া আমিও তাৰমানে ক'ভিড প্ৰট'কলটো মানি কেনে 2 ঘণ্টা সময়ৰ কাৰণে খুলি দিওঁ আবেলি 3টাৰ পৰা 5টালৈ ঠিকে আছে ভাল মানে এইপিনে এটা খুৰা এজন আছে তেওঁ মানে ভালকে হিষ্ট্ৰীটো ইয়াৰে বুজাই দিব তো পিছপিনে আছে আপোনালোকৰ এইটো মিনি তাজমহল বুলি কয় ন এইটো মিনি তাজমহল ৰাইজে দিয়া নাম তাৰমানে ৰাইজে দৰগা শ্বৰীফ মানে দৰগা শ্বৰীফ অৰিজিনেল দৰগা শ্বৰীফ কিন্তু তাজমহলৰ আকৃতিত বনোৱাৰ কাৰণে তাৰমানে মানুহে তাৰমানে ৰাইজে তাৰমানে মিনি তাজমহল নাম দিয়া মানে ৰাইজে গম পাইছো মানে মানুহে দিয়া নাম আৰু মানুহে দিয়া নাম কিন্তু আচলতে এইটো দৰগা শ্বৰীফ হয় আৰু দৰগা শ্বৰীফৰ তাৰমানে আমাৰ গুৰুজন অৰ্থাৎ পীৰ মুৰ্ছিদজনৰ নাম হৈছে আপোনাৰ হজৰত মুৰ্তাজা আলী শ্বাহ ছফৱী বহুত আছে তেখেতৰ ভক্তবিলাকৰ সহযোগত দান বৰঙণিৰে এই দৰগা শ্বৰীফটো বনোৱা হৈছে আৰু ভূমিটো দান কৰিছে আমাৰ গুৰুজনাৰ তাৰমানে 3জন ল'ৰা মেহতাব হুছেইন ডক্টৰ জাকিৰ হুছেইন আৰু গোটেই মানে সৰুজন হ'ল ছাব্বিৰ হুছেইন তেখেত মানে নামনি অসমৰ আয়ুক্ত আছিলে তেখেত আজি ঢুকাব প্ৰায় 4 বছৰ হ'ল এই 3জন পুত্ৰই তাৰমানে তেখেতৰ তাৰমানে দৰগা শ্বৰীফটো মানে ভূমিটো দান কৰিছে এতিয়া ইয়াৰ পিছত কিবা হ'বনে আৰু ইয়াৰ পিছত এইটোৱে হৈছে আপোনালোকৰ মানে মিনি তাজমহল য'ত মানে গুৱাহাটীৰ আপোনাৰ হাতীগাঁৱৰ এইটো আছে মিনি তাজমহলটো চাই লওক কেনেকুৱা লাগিছে একদম মানে কি ক'ম বহুত ধুনীয়াকৈ ৰাখিছে মানে আপোনালোকৰ পিছপিনে এখন আছে কবৰস্থান তো মানে ইয়াতে আলী মুৰ্তাজা নামটো মানে মোৰ ভালকৈ মনত নাই মানে দাদাজনে ক'লে ভালকৈ ইয়াক মানে 96তে মানে ইয়াতে মানে তেওঁক মানে কবৰ দিয়া হৈছিল আৰু তেওঁৰ মানে 3জন পুত্ৰ আছিল আৰু তেওঁ পুত্ৰকেইজনে মানে ইয়াতে মানে আপোনালোকৰ এইখিনি মাটিখিনি দান কৰিছে তো মানে মিনি তাজমহলটো হৈছে আৰু এই মিনি তাজমহলটো বোলে মানুহে দিছে ওচৰে পাজৰে মানুহে কাৰণ চেম মানে তাজমহলৰ দৰে দেখা যায় ন সেইকাৰণে তো আমি তাজমহলৰ একদম ভিতৰত সোমাই যাই আছোঁ
এইটোৱে হৈছে আপোনালোকৰ তাজমহল, মিনি তাজমহল বুলি কয় এইটো। লুকছটো পুৰা তাজমহলৰ দৰে, খালি ইয়াতে তাতে আছে অৰিজিনেল মানে মাৰ্বল পাথৰ, ইয়াতে মাৰ্বল পাথৰ নহয়। তো এইখিনি ডিফাৰেঞ্চ আছে ইয়াৰে। মিনি তাজমহলটো মানে এই দৰ্জাখন মানে আপোনাক খুলি দিলে আমি মানে ভিডিঅ' কৰিব অহাৰ কাৰণে। তো মিনি তাজমহল ভিতৰত মানে নোসোমাওঁ আমি, বাহিৰৰ পৰা দেখাই আছোঁ। এইটো চাই লওক মানে ভিতৰত আপোনালোকৰ কি আছে, ভিতৰত কি আছে আপোনাৰ ভিতৰত মানে তেখেতৰ সমাধি আছে, সমাধি আছে, গুৰুজনৰ সমাধি আছে। হজৰত মুৰ্তাজা আলী শ্বাহ ছফবী আৰু তেখেতৰ পৰিবাৰ। মানে তেখেতৰ মানে আপোনাৰ দ্বাৰাই যি ক'লে নামকেইটা, তেওঁৰ মানে সমাধি আছে ভিতৰত। তো এইখিনিতে মানে চাই লওক, মই অলপ বেক কৰি দেখাই দি আছোঁ কেমেৰা। আমি বেক কৰি দেখাই আছোঁ, এইকেইটা সমাধিকেইটা ন? তাৰমানে ডাঙৰটো আমাৰ গুৰুজনৰ, আৰু যিটো সৰু চাপৰ আছে সেইটো তাৰমানে আমাৰ গুৰু মাতৃ। আচ্ছা, এই তাজমহলটো মিনি তাজমহল হাতীগাঁৱত মানে চেম টু চেম পুৰা আপোনালোকৰ পুৰা তাজমহলৰ দৰে দেখা যায়, কিন্তু একদম অৰিজিনেল নহয়। এইটো মিনি সেইকাৰণে নাম দিছে মানুহবিলাকে ওচৰ পাজৰ, মিনি তাজমহল। দৰগাহ শ্বৰীফ বুলি কয় এইটো, মানে একচুৱেলি মানে নামটো মানুহবিলাকে দিছে মিনি তাজমহল, এনে কিন্তু দৰগাহ শ্বৰীফ বুলি কয় এইটো। কি ক'ম আৰু, বহুত ধুনীয়া লাগিছে ঠাইটো। মোৰ দাদাজনক কিবা অলপ সুধি আছে, ভিডিঅ' কৰি আছে। মানে তাজমহলৰ মানে মিনি মানে যোনটো দৰগাহ চাহ বুলি কয়, আমি কি বুলি কয় তাৰ পৰা মানে আহিলোঁ। তো পিছপিনে মানে কি অলপ বল্ডাৰ মানে শিলৰ ৱাল দিয়া আছে। তো এইপিনে আছে আপোনালোকৰ কবৰস্থান। তো আমি এইপিনে যাই আছোঁ এতিয়া, মই অলপ দৌৰি যাওঁ। কবৰস্থান মিনি তাজমহল, এইখিনি কবৰস্থান। এইপিনে আছে মিনি তাজমহল, এইটো দৰগাহ চাহ হয় আচলমতে, তেওঁ দৰগাহ আছে। তো এইটো মানে বহুত পুৰণা দৰগাহ হয়, মানে প্ৰায় 96ৰে মানে ইয়াতে মানে কবৰ দিয়া হৈছিল, তেওঁ আৰু তেওঁৰ পত্নীক দিয়া হৈছিল। তো আমি ভিতৰত ভিডিঅ' কৰিলোঁ, মানে ভিতৰত সোমোৱা নাই, সোমোৱাও মানে এলাও এটা নাই। তথাপিও আমাক দৰজা খুলি দিছে ভিডিঅ'খিনি কৰাৰ কাৰণে, অনুমতিৰ কাৰণে। তো আমি চালোঁ মানে দুটা দৰগাহ আছে, আৰু যদি আপোনালোকে প্ৰে কৰে তেতিয়া আপোনালোকে প্ৰেও কৰিব পাৰে, সেইটো একো মানা নাই, মানে সেইটো কোনো বাধা নাই। তো চাই থাকক, কি মানে গমেই পোৱা নাছিলোঁ মানে আগতে, মানে তেওঁ ডেক্সে ক'লে কি বল হাতীগাঁৱত এটা মিনি তাজমহল আছে চাই আহোঁ। তো আজি দেখিলোঁ মই, কিন্তু মানে এনে কি ক'ম, মই গমেই পোৱা নাছিলোঁ। তো মানে কি ক'ম, দিল্লী যাব নালাগে, আপোনালোকে যদি গুৱাহাটীৰ হয় আহক, হাতীগাঁৱত আহক, তাজমহল যদি চাই। দিল্লী যাব নালাগে, ইয়াতে আহক, হাতীগাঁৱত আহক, তাজমহল যদি চাই, মিনি তাজমহল একদম চেম টু চেম ফিলিং পাব। চব বস্তু আগ্ৰাতো আছে, আমাৰ বাহিৰতো আছে, কিন্তু গুৱাহাটীৰ কথা মানে বহুতে নাজানিব পাৰে, কিন্তু মই সেইখিনি নাজানো, কিন্তু বহুতে নাজানিব পাৰে। কিন্তু হাতীগাঁৱত এনেকুৱা এটা চেম টু চেম তাজমহল আছে, মিনি তাজমহল, য'ত দৰগাহ চাহ বুলি কয়। তো যোনে চোৱা নাই ন ভিডিঅ'টো চাব, আৰু এইটো তাজমহল আহি কিবা চাই যাওক, বহুত ধুনীয়া মানে ঠাইখিনি, আৰু বহুত ধুনীয়া মানে, আৰু বহুত গুগল মেপত মাৰিব মিনি তাজমহল ইন গুৱাহাটী, একদম আপোনালোকে ইয়ালৈ লৈ আহিব। একজেক্টলি মানে আপোনালোকৰ ৰবিবাৰে খোলা থাকে, কিন্তু তথাপিও মানে সোমাব দিয়ে। ইয়াতে মানে খুৰা এজন আছে, তেওঁ মানে সোমাব দিয়ে। তো চাই থাকক, এইটো মিনি তাজমহল। আমি কেছে হে আপোনালোক মানে এইকেইটা যোনকেইটা মানে ৰুমকেইটা আপোনালোকক দেখা পাইছে, সেইকেইটা মানে এতিয়া মানে যোনটো মিনি তাজমহল যোনটো, এইটো মানে নৱেম্বৰ মাহত মানে কিবা উৰুজ হয়। উৰুজ হ'লে মানে যদি দৰ্শনাৰ্থী মানে বাহিৰৰ পৰা আহে, তো আপোনালোকে এইটো গেষ্ট হাউচত থাকিব পাৰে। চব মানে সুবিধা কৰা আছে, আৰু বহুত ডেভেলপমেণ্ট হ'ব আছে ইয়াতে, মানে বহুত ধুনীয়া কৰিব ঠাইখিনি। আৰু মানে প্ৰায় 2-3 বছৰ পিছত মানে এইখিনি বহুত চাবলগীয়া ঠাই হ'ব। আপোনালোকে তাজমহল যাব নালাগে, আগ্ৰা চাগ্ৰা যাব নালাগে, ইয়াতে আহিব হাতীগাঁৱত। প্ৰায় 2-3 বছৰ পিছত একদম মানে ধুনীয়া এটা ভিউ পাব, মানে ধুনীয়া এটা ঠাই, মানে কি ক'ম আৰু। আগতে মই একজেক্টলি মই গমেই পোৱা নাছিলোঁ, আজি মই জাষ্ট গম পাইছোঁ। তেওঁ কৈছে, ডেক্স কৈছে যে আহি যাওঁ। তো মই জাষ্ট আহি গ'লোঁ, বহুত কম সময়তে আহি পালোঁ। আৰু কি ক'ম আৰু, মানে খুব বেছি ভাল লাগিছে মোৰ এইটো তাজমহল। লাইফত তাজমহল দেখা পোৱা নাছিলোঁ, ভিডিঅ'ত দেখা পাব, ব্লগত দেখা পাব, আজি ৰিয়েলিটি দেখা পাইছোঁ। হ'ব পাৰে মিনি, কিন্তু তাজমহল যে তাজমহলে হয়। তাজমহল কিন্তু ডুপ্লিকেট নহয়, মাৰ্বল পাথৰ নহ'ব পাৰে, কিন্তু অৰিজিনেল পৰা তাজমহলে। আৰু আমি অলপ মানে তাজমহলটো মানে বেক চাইডত আহি গ'লোঁ। এইটো হৈছে আপোনালোকৰ তাজমহলৰ একদম বেক চাইড। তো এইটো হৈছে বেক চাইড, মিনি তাজমহল আছে ক'ত, ফ্ৰম হাতীগাঁৱৰ এইটো মিনি তাজমহল বেক চাইড হয়। চাই লওক, চেম টু চেম, আশোকাত ধোখা খাই যাব চব। এতিয়া কৰি আছে ব্লগ, চোৱা হৈ গ'ল। এতিয়া মানে আমি যাওঁ আৰু ওলাওঁ, আৰু ইয়াৰ পৰা তাজমহলৰ পৰা ওলাওঁ। এতিয়া ঘৰলৈ যাব লাগে, ৰাতি মানে গধূলি হৈ গ'ল, মানে আপোনাৰ 6টামান বাজি গ'ল। এতিয়া যাওঁ এতিয়া আমি ঘৰলৈ। सारे यार क्या बोलते हैं, मुंह में झूठ बोलते हैं। ক'ত থাকা তুমি? कहाँ पे रहते हो? कहाँ पे रहते हो? यहाँ पर यहाँ पर मतलब आगरा पे रहता है ये। মানে তুমি আগ্ৰাত থাকা ন? आगरा पे रहते हो? ন এনেই কোৱা, থাকো বুলি কোৱা। था वो। बहुत ही कंफ्यूजन है भाई। গাইজ, তো মানে আমি তাজমহলৰ পৰা ওলাই যাওঁ এতিয়া। বাই বাই মিনি তাজমহল। তো আমি এতিয়া ঘৰৰ পিনে যাম, কাৰণ আন্ধাৰ হৈ আহি আছে লাহে লাহে। তো এইটোৱে চাই লওক, এইপিনৰ পৰা তাজমহল
অ' মাই গড কি মানে অ'পি বুলি ক'লে কি অ'পি বেলেগ ধুনীয়া ঠাই কিন্তু দে মই বহুত বেছি ভাল লাগিছে এইখিনি ঠাইত আহি মিনি তাজমহল আগতে কেতিয়াও দেখা নাছিলোঁ ফ্ৰম হাতীগাঁৱত আহক চাই যাওক মিনি তাজমহল কোনো টিকেট নালাগে কোনো পইচা নালাগে অলপমান গাড়ী দি আহক গুগল মেপ চাই একদম বহুত সহজ ৰাস্তা হয় এইটো লওক আল্লাহ হজৰত মুৰ্তাজা আলী শ্বাহ ছফবী বহুত দীঘল নাম য'ত মানে তেওঁক মানে কবৰ দিছিল 96ত কবৰ দিছিল তো আমি মানে মিনি তাজমহলটো মানে ওলালোঁ এতিয়া ঘৰৰ পিনে যাম তো চালোঁ তাজমহলটো মানে খুব বেছি ভাল লাগিল আপোনালোকৰ ইয়াতে আহক কোনো টিকেট নালাগে কোনো একো নালাগে একো পইচা নালাগে খালি গাড়ী দি আহক একদম গুগল মেপত চাই একদম সহজ ৰাস্তা আমি ঘৰত যাই আছোঁ মিনি তাজমহলটো আপোনালোকক একদম ভালকৈ দেখালোঁ তো এতিয়া ঘৰত যাম ঘৰত তো আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিলোঁ যদি ভিডিঅ' ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টিটো দবাই দিব যেতিয়া আমাৰ ভিডিঅ' আপলোড কৰিলে নটিফিকেশ্যন পাই যায় তো বাই বাই